জুবিন গাৰ্গ দাদা আজি আমাৰ মাজত নাই। তেওঁৰ গীতেৰে কোটি কোটি হৃদয় জিকি লোৱা এইজন মহান শিল্পীহে নহয়, প্ৰাণীৰ প্ৰতি থকা অগাধ মৰমৰো প্ৰতীক আছিল। তেওঁ নিজৰ জীৱনত বহু পোহনীয়া কুকুৰক নিজৰ সন্তানৰ দৰে যত্ন কৰিছিল। আজিৰ দিনত সেই কুকুৰবোৰ দাদাৰ অভাৱত পিতৃহীন হৈ পৰিল। চকুত অশ্ৰু আৰু হৃদয়ত বিষ লৈ তেওঁলোকেও নিজৰ প্ৰিয়জনক অন্তিম শ্ৰদ্ধাঞ্জলি জনালে। জুবিন দাদাৰ এই মৰম, এই সম্পৰ্ক, এই স্নেহ এবাৰ দেখাই দিছে মানৱতা আৰু প্ৰকৃতিৰ মাজত সঁচাকৈ কি ৰূপত বন্ধন গঢ়িব পাৰে। তেওঁলোকৰ স্মৃতি আমাৰ সকলোৰে হৃদয়ত সদায় জীৱন্ত হৈ থাকিব। মোৰ মৰমৰ জুবিন দা, আপোনাক প্ৰণাম।